নমস্কাৰ। আজি মই বনাবলৈ ওলাইছোঁ গাজৰৰ হালোৱা। গাজৰখিনি ধুনীয়াকৈ কাটি লৈছোঁ আৰু আনফালে এটা কেৰাহীত মই কেইটামান বাদাম ভাজি লৈছোঁ। আৰু তাৰপিছতে সেই যে পিচ পিচ কৰি কাটি থৈছিলোঁ গাজৰখিনি, সেয়া মই কুকাৰত অলপ তেল দি ধুনীয়াকৈ ভাজি লৈছোঁ। অলপ ভজাৰ পিছতেই মই গাজৰখিনিত দি দিছোঁ অকণমান চেনি, আৰু চেনিখিনি দিয়াৰ পিছত আকৌ অকণমান ভাজি লৈছোঁ। তাৰপিছত অলপ পানী দিছোঁ। তাৰপিছতেই চিটি মাৰিবলৈ দিছোঁ। আৰু আনফালে আমুল তাজাৰ গাখীৰৰ পেকেট এটা লৈছোঁ আৰু গাখীৰখিনি চচপেন এটাত ধুনীয়াকৈ গৰম কৰিছোঁ আৰু অলপ পাগ ওলাবলৈ দিছোঁ। তাৰপিছতেই তাত অলপ চেনি দিছোঁ। সোৱাদ অনুযায়ী আপোনালোকে চেনি দিব পাৰে। তাৰপিছতেই সেই গাখীৰখিনি গাজৰখিনিত ঢালি দিছোঁ আৰু এই যে বাদামখিনি মই ভাজিছিলোঁ সেইখিনি পিচি লৈছিলোঁ অকণমান, সেই বাদামখিনি আৰু লগতে অকণমান নাৰিকল ওপৰত দি দিছোঁ আৰু বাতিত মোৰ গাজৰৰ হালোৱা ৰেডি হৈ গ'ল।